নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে গ্ৰুপ এটা হৈ উজনি অসম ভ্ৰমণৰ বাবে যাম। বলকচোন আজি কি দেখাওঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হয়, হ'ব আৰু। আমি যিহেতু আজি যাম 4 দিনৰ কাৰণে, পূৰা একদম হেৰি হৈ আছে, যাবলৈ ৰেডি। ডাঙৰ চাবি কাষৰ চাবি দিলো এইটো চাবি গেটৰো হ'ব অসুবিধা হ'লে এয়া আমাৰ ঘৰ ৰখীয়া মানুহ, এয়া ঘৰ ৰখিবৰ কাৰণে থৈ গৈছে আমাৰ পেহী বাইদেউ কইনা হ'ল, এতিয়া যাব নোৱাৰিলে আৰু। বাকী তাত লগ পাই উপস্থিত হ'লোহি। আমি য'ত গাড়ী উঠিম এতিয়া চববিলাক ৰেডি হৈ আছে। গোঁসাই ঘৰত সেৱা এটা কৰি যাম আৰু, গাড়ী অহাই নাই। এইবিলাক চব ৱেডিং পাত্ৰ আহিলে। এয়া আমাৰ বৰমা, অলপ কৈ দিব আমি ক'ত যাম, কি কৰিম সেই বিষয়ে। আমি এতিয়া মাজুলীলৈ গৈ আছোঁ। মাজুলী ঢলা-শদিয়া, বগীবিল, টিলিঙা মন্দিৰ আটাইবোৰ আমি দৰ্শন কৰিবলৈ আমি সহস্ৰ যাত্ৰী একেলগে গৈ আছোঁ এখন গাড়ীত। আৰু কি ক'ম, বাকী চাই থাকক আৰু আপোনালোকে। এতিয়া সেৱা ভাগ কৰি লওঁ মন্দিৰত, গোঁসাই ঘৰ আৰু কৈ লওঁ ৰ'ব, দেখাই আছোঁ। আমি সেৱা কৰি ল'লোঁ। এয়া আইতা আমাক আশীৰ্বাদ দিলে ধুনীয়াকৈ। বাকী গাড়ীত উঠালৈকে তেতিয়া দেখাম। আমাৰ গাড়ী আহি গ'ল, চব ৰৈ আছে। ৱেডিংবিলাক চব ৱেডিং। এতিয়া আমাৰ গাড়ীখনত কলপুলি লগাই আছে, চব ৰখি আছে একদম। এতিয়া গাড়ীখন অলপ পূজা পাতল কৰিব আৰু। এয়া যাবৰ কাৰণে আশীৰ্বাদ লৈ লৈছোঁ। আমি ইয়াতে যাম আৰু এতিয়া। নেদেখাওঁ আৰু গৈ পেলাই দেখাম। সেই দোস্ত ফাইনেলি আমি আহি লেটেকু পুখুৰীত গ'লোহি। ইয়াৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু। ইয়াৰ পৰাই আমি তীৰ্থ ভ্ৰমণ যিবিলাক কৰিব পাৰিছিলোঁ, ইয়াৰ পৰাই হ'ব আৰম্ভ। এতিয়া আমি লেটেকু পুখুৰী চাম, আপোনালোককো দেখাম। অকণমানকৈ চাই থাকক। পালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে নাথ বিফলে বয়স খব গেলি ৰে গোবিন্দে, মতি দিলে। মূল মন্দিৰটো পালোহি। কৃষ্ণ এয়া আমি মূল মন্দিৰত সোমাই গ'লোঁ। এইভাগে হৈছে মূল মন্দিৰ। আমি সেৱা এটা কৰি লওঁ, সকলোৱে চাই থাকক। ধপ গা ধোৱা খোৱা
লিখা আছে কৃষ্ণ কৃষ্ণ পানীও আছে পানীও আছে দেখিছেনে এইটোৱে হৈছে পানী আছে কৃষ্ণ এই পানী আছে এইটোৱে হৈছে পাটনা এইটো উজিৰ গৃহ জেগাখিনি চাওক কি সুন্দৰ এই আকাশখন চাওকচোন আকাশখন চাওক কি সুন্দৰ লাগিছে একদম আমি লেটেকু পুখুৰী চব চাই আহিলোঁ এতিয়া যিহেতু আমি মাজুলী সত্ৰত যাম মাজুলী কমলাবাৰী সত্ৰত যাম যিহেতু সেইবাবে আকৌ এতিয়া যাবতো লাগিবই বাৰু চাই থাকক সেই বস্তু অৱশেষত আমি আহি কমলাবাৰী সত্ৰ পালোহি এতিয়া চববিলাক একদম বিচনা চিচনা ৰেডি কৰি আজৰি আমি কাপোৰ কানি সলাই ল'লোঁ তাৰপিছত ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ কাৰণ বহুত ভাগৰ লাগিছে এতিয়া ভাত চাত বনাব আৰু ভাত চাত খাই মানে শুম আৰু তাৰপিছত কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ আপোনালোকে মোৰ চেনেলটো যদি ভাল পায় ভিডিঅ'বোৰ চাই তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিতো ইমানেই হ'ল আৰু বাকী কাইলৈ ক'ত যাওঁ চাই থাকক আপোনাৰ যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয় ইমান ভালকৈ নাজানো যদি কিবা কওঁতে মেলোতে ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু বাই বাই গুড নাইট